বিষ্টম মাৰ্টাৰ্ছ ডে বড়োলেণ্ড ডে আৰু এই বড়োলেণ্ড ডেত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BPF-এ নিৰ্বাচনৰ সময়ত মাত্ৰ 3 মাহ আগত আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে 5টা গেৰাণ্টি দিছিলোঁ, অকল প্ৰতিশ্ৰুতিয়ে নহয়, আৰু মাত্ৰ 2.5-3 মাহৰ ভিতৰত এই গেৰাণ্টিকেইটা আমি আৰম্ভ কৰিব খুজিছোঁ। অহাকালি গোটেই BTC জুৰি চেণ্ট্ৰেলি কোকৰাঝাৰত হ'ব। প্ৰত্যেকটা মহকুমাত আমি টোকেন হিচাপে 5জনকৈ 5টা গেৰাণ্টিৰে আমি ভূমিপট্টা, যুৱকসকলক ধন দিয়া, মহিলাসকলৰ উদ্যমিতা আঁচনিত দিয়ে ধন দিয়া ইত্যাদি আমি 5টাতে দিম। আমাৰ ভেৰগাঁও জিলাৰ সভাপতি লুমছৰাও দৈমাৰী EM, স্থানীয় EM আমাৰ তেখেতৰ নেতৃত্বত আজি ভেৰগাঁৱত এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে আৰু আমি আশা ৰাখিছোঁ অহাকালি আমি 15,000 পৰা 20,000 মানুহৰ ইয়াত উপস্থিতি কৰাবলৈ সম্পূৰ্ণ প্ৰস্তুতি হৈছে। আমাৰ BPF-ৰ একমাত্ৰ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াও ইয়াত আহিব। আমাৰ স্থানীয় MLA হিচাপে আমি বিশ্বজিৎ দৈমাৰীকো নিমন্ত্ৰণ জনাইছোঁ। সকলো ৰাজনৈতিক দলৰ EM, MCLA, MLA, মন্ত্ৰী সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। যিহেতু এইটো চৰকাৰী কাৰ্যসূচী, BTC চৰকাৰৰ কাৰ্যসূচী। আমাৰ ৰাতিপুৱাৰ পৰা 8টা বজাৰ পৰা একেবাৰে আমাৰ অনুদান দিয়ালৈকে আমাৰ কাৰ্যসূচী চলিব। মই ভাবোঁ যে এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবৰ কাৰণে ভেৰগাঁওবাসীক, ভেৰগাঁৱৰ ওচৰ পাজৰ যিমান আছে সকলোকে অহাকালি উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ বড়োলেণ্ড মাৰ্টাৰ্ছ যিসকল শ্বহীদ আছে, শ্বহীদসকলৰ পৰিয়ালকো ইয়াত আমি অহাকালি সন্মান জনাম। তেখেতসকলকো মতা হৈছে, নিমন্ত্ৰণ কৰা হৈছে। জ্যেষ্ঠসকলক ইয়াত সন্মান জনোৱা হ'ব। স্কুল, কলেজ, হায়াৰ ছেকেণ্ডেৰীৰ যিসকল হেড তেওঁলোকক মতা হৈছে, শিক্ষাবিদসকলক মতা হৈছে, সমাজৰ জ্যেষ্ঠ লোকসকলক মতা হৈছে। আমি কাকো বাদ দিব বিচৰা নাই। একেবাৰে শেষত মই এটা লাইন কৈছোঁ যে যোৱা 5 বছৰ প্ৰমোদ বড়োৰ চৰকাৰখনে কিন্তু এই দিনটো পালন নকৰিলে। আমি আচৰিত হৈছোঁ। মানে 2003-ত এইখন একৰ্ড হৈছে, পালন কৰিব লাগিছিল, কিন্তু তাৰ বিপৰীতে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চিফ হৈ মহানতা দেখুৱাইছে যে যোৱা প্ৰথম বছৰ এইবাৰ পিছ যিটো শান্তি দিন, সেই শান্তিৰ দিৱসটো হাগ্ৰামা মহিলাৰী BTC চৰকাৰে আমি পালন কৰিলোঁ।